নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ এই ভিডিঅ'টিত আমি অসমীয়া সাধাৰণ জ্ঞানৰ 50টা অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈছো এই 50টা প্ৰশ্নৰ ভিতৰত আপোনালোকৰ কিমানটা শুদ্ধ হয় আমাক কমেন্ট কৰি নিশ্চয় জনাব এতিয়া আমি প্ৰশ্নসমূহ চাওঁ হওক প্ৰথম প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ আইআইটি প্ৰতিষ্ঠানটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গুৱাহাটীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ আঞ্চলিক কৃষি গৱেষণা ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ তিতাবৰত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ডিব্ৰুগড়ত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গুৱাহাটীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ আতচবাজি শিল্প কেন্দ্ৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বৰপেটাত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি দেৰগাঁৱত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ আয়ুৰ্বেদিক মহাবিদ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি গুৱাহাটীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন এ গুৱাহাটীত নেক্সট কোৱেশ্চনটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন ডি মালিগাঁৱত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ঔষধ প্ৰস্তুত কাৰখানাটো ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন বি গুৱাহাটীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কৰ্কট ৰোগ চিকিৎসালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি গুৱাহাটীত নেক্সট কোৱেশ্চনটো হৈছে অসমৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন এ কোকৰাঝাৰত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ গাৰ্লছ পলিটেকনিক অনুষ্ঠানটো ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন ডি বি আৰু চি দুয়োটা গুৱাহাটী আৰু গোলাঘাটত অৱস্থিত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন বি যোৰহাটত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন ডি যোৰহাটত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন ডি এ আৰু বি দুয়োটা যোৰহাট আৰু গুৱাহাটীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ছফ্টৱেৰ টেকনলজি পাৰ্ক ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গুৱাহাটীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি তেজপুৰত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ তাপবিদ্যুৎ প্ৰকল্প ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ওপৰৰ আটাইকেইটা নামৰূপ লাকুৱা আৰু চালাকাটিত অৱস্থিত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ধান গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন ডি বি আৰু চি দুয়োটা তিতাবৰ আৰু গেৰুৱাত অৱস্থিত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰতিৰক্ষা গৱেষণাগাৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন এ তেজপুৰত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ফৰেনচিক লেবৰেটৰী ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি গুৱাহাটীত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বন গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন ডি যোৰহাটত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ বনবিলাতী মাটি চিমেণ্ট কাৰখানা ক'ত অৱস্থিত
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বোকাজানত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ বুনিয়াদী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি দেৰগাঁৱত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ মৰাপাট কল ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি হিলঘাটত নেক্সট কোৱেশ্চনটো হৈছে অসমৰ মীন মহাবিদ্যালয় ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন এ নগাঁৱৰ ৰহাত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক চিৰিয়াখানা ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন সি গুৱাহাটীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক জনস্বাস্থ্য গৱেষণাগাৰ ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গুৱাহাটীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গুৱাহাটীত নেক্সট কোৱেশ্চনটো হৈছে অসমৰ ৰাসায়নিক সাৰ কাৰখানা ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন সি নামৰূপত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ৰেচম শিল্প কাৰখানা ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন ডি জাগিৰোডত নেক্সট কোৱেশ্চনটো হৈছে অসমৰ ৰেলগাড়ী ইঞ্জিন মেৰামতি কাৰখানা ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন বি বঙাইগাঁৱত পিছৰ প্ৰশ্নটো হৈছে অসমৰ সংস্কৃত মহাবিদ্যালয় ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন ডি এ আৰু চি দুয়োটা গুৱাহাটী আৰু নলবাৰীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ সূতা কল ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন ডি চাৰিদুৱাত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন এ গুৱাহাটীৰ পাঞ্জাবাৰীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি গুৱাহাটীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ক'ত গৰম পানী উঁহ আছে শুদ্ধ উত্তৰটো হৈছে অপচন ডি নামবৰ হাবিৰ গৰম পানীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ সৈনিক স্কুল ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গোৱালপাৰাৰ মৰনৈত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ হাতীদাঁতৰ শিল্প ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন বি বৰপেটাত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ হোমিওপেথিক মহাবিদ্যালয় ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ওপৰৰ আটাইকেইটাত নগাঁও যোৰহাট আৰু গুৱাহাটীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি গুৱাহাটীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ চূণশিলৰ খনি ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন বি কাৰ্বি আংলঙত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ উত্তৰ পূব আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন চি যোৰহাটত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কাগজৰ কল ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন ডি এ আৰু চি দুয়োটা জাগিৰোড আৰু 5 গ্ৰামত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কৃত্ৰিম সূতা প্ৰস্তুত উদ্যোগ ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি এ আৰু বি দুয়োটা নলবাৰী আৰু বঙাইগাঁৱত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ জাপি শিল্প ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন এ নলবাৰীত তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ পেট্ৰকেমিকেল প্ৰকল্প ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন ডি বি আৰু চি দুয়োটাত নামৰূপ আৰু বঙাইগাঁৱত তাৰ পিছৰ প্ৰশ্নটো হৈছে
অসমৰ দৃষ্টিহীনসকলৰ বাবে পুথিভঁৰাল ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপচন চি গুৱাহাটীত শেষৰ প্ৰশ্নটো হৈছে অসমৰ চলচ্চিত্ৰ ষ্টুডিঅ' জ্যোতি চিত্ৰবন ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গুৱাহাটীত ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব